মই বিচাৰি ফুৰিছিলোঁ বৈঠাক সদায় বৈঠাক আমাৰ শকতি হয় মই বিচাৰি ফুৰিছিলোঁ চৰকাৰে আমাক এই প্লাষ্টিকৰ ব্যৱহাৰ কৰিবলৈ বাধা দিছে গতিকে নকৰিব বজাৰলৈ যাওঁতে ঘৰৰ পৰা মোনাখন লৈ যাবচোন বৰ ভাল লাগে নদীৰ অসুখ মাটিৰ অসুখ বায়ুৰ অসুখ কিন্তু এই সকলোবোৰৰে ঔষধ আমাৰ হাততেই আছে আহকচোন আমি আজি এই মুখখনত সকলোৱে মন লওঁ যে আমি আজিৰ পৰা প্লাষ্টিক ব্যৱহাৰ নকৰোঁ আমি পানী অলপ কমকৈ ব্যৱহাৰ কৰিম আৰু এই যে পাহাৰবোৰ আমি যথেষ্ট কাটি নেপেলাওঁ আমি আজি আৰু এটা মন ল'ব লাগিব যে আমি গছ পুলি ৰোপণ কৰিব লাগিব কিন্তু গছ পুলি ৰোপণ কৰিলেই নহ'ব এই গছ পুলিটো প্ৰতিপালন কৰি আমি তাক ডাঙৰ কৰিব লাগিব আহক এই ধুনীয়া পৃথিৱীখনত আমি সকলো জীয়াই থাকিম আৰু সকলোকে সুখে জীয়াই থাকিবলৈ